নমস্কাৰ, মই অংকিতা। আজি পুনৰবাৰ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মই বনাবলৈ লৈছোঁ আজি মাছৰ টেঙা আঞ্জা। জাতিলাও, কণবিলাহী আৰু সৰিয়হ বটা দি বনোৱা মাছৰ টেঙা আঞ্জা। প্ৰথমতে মই এটা জাতিলাও লৈছোঁ আৰু জাতিলাওটো এইদৰে সৰু সৰুকৈ কাটি লৈছোঁ। লগতে এটা আলু লৈ লৈছোঁ। তাৰপাছত এই কণবিলাহীকেইটা ভালদৰে ধুই লৈ গুটিকেইটা গুচাই ল'লোঁ আৰু এইদৰে কাটি প্ৰেছাৰটোত পানী দি সিজিবলৈ দিলোঁ। বইল কৰি লোৱা জাতিলাওকণ এটা পাত্ৰত উলিয়াই এইদৰে ভাঙি ল'লোঁ আৰু তাৰ পাছতে মই মাছকণ নিমখ আৰু হালধি দি জোখমতে সানি ল'লোঁ। এতিয়া কেৰাহীখনতে অলপমান মিঠাতেল দি লৈছোঁ আৰু মিঠাতেলকণ গৰম হয় মানে এইফালে মই সৰিয়হকণ তিয়াই ৰাখিছোঁ আৰু তাৰ পাছতে এইদৰে মাছকেইকণ গৰম তেলত দি ভাজি লৈছোঁ। ভালদৰে ভাজি হ'লত মাছকেইপিচ এইদৰে প্লেট এখনতে কাঢ়ি লৈছোঁ। এতিয়া কেৰাহীত ৰৈ যোৱা মিঠাতেলকণতে মিঠি গুটি কেইটামান দি বইল কৰি থোৱা পাচলিকণ দি লৈ ভালদৰে ভাজি লৈছোঁ। এতিয়া তিয়াই ৰখা সৰিয়হকণ বাটি লৈছোঁ আৰু বাটি লোৱা সৰিয়হকণ এই ভাজিকণতে মিলাই দিছোঁ আৰু এতিয়া এইকণ অলপ সময়ৰ কাৰণে ভাজি ল'লোঁ। এতিয়া বইল কৰি থোৱা পাচলিকণৰ পানীকণ এই আঞ্জাকণতে ঢালি দিলোঁ আৰু ভালকৈ উতল আহিবলৈ দিছোঁ। উতল আহিলতে ইয়াত মাছকেইপিচো ভাজি থোৱা মাছকেইপিচো দি দিছোঁ। এতিয়া পুনৰবাৰৰ বাবে আঞ্জাকণ ভালকৈ উতল আহিবলৈ দিছোঁ আৰু লগতে জলকীয়া দুটাও ফালি দিছোঁ। এতিয়া আঞ্জাকণত কাজি নেমু অকণ চেপি দি কাঢ়ি ল'লোঁ। এইদৰে কণবিলাহী, জাতিলাও, সৰিয়হ বটা দি আপোনালোকে মাছৰ আঞ্জাৰ জুতি ল'বচোন।